দৰকাৰ নাই কাৰণ এই সাপটোৱে মোকে 5বাৰ মান খুটি থৈছে কাৰণ মই আপোনালোকৰ সন্মুখত নিজে জি আছো এতিয়াও কেৱল কমাণ্ড দিবলৈ নাই আপোনালোকক তো এতিয়া বাকচটোৰ তলত সাপটো সোমাই আছে বুলি কৈছে কি সাপ উলিওৱাৰ পিছত গম পোৱা যাব দাদাই জাল চাল দি থৈ দিছে ওলাই আহিব নোৱাৰাকে সেইফালে দাদাজনে ফোন কৰিলে মোক ধন্যবাদ দাদা আপুনি ফোনটো কৰাৰ কাৰণে তো এতিয়া উলিয়াই চাওঁ কি সাপ কিদৰে উদ্ধাৰ কৰিব পাৰে সকলোখিনি দেখাই আছোঁ পিছলৈকে ভিডিঅ'টো চাই থাকিব মজাকে অকণমান আঁতৰি দিব এইটো হয় বাকচটো তলতে আছিলে কলৈকো যোৱা নাই মুচুৱা গুম হয় এই চব পিছফালটো ডাঙৰ হয় সাপটো তো উলিয়াই লৈ যাওঁ তাৰপিছত ৰিলিজ কৰাখিনি চাই থাকক মজাকৈ বহুত দিনৰ মূৰত আকৌ মুচুৱা গুম পাই গ'লোহি অ'কে যাদৱ বহুত পাকৈত হয় খুব কণী খায় ন কণী খায় চৰাই কণী হওক হাঁহৰ কণী হওক আপোনাৰ খাদ্য আৰু সৰু সৰু চৰাইবোৰ বেছি খায় হাত ধৰি আছে চাহ হাত ধৰি আছে মোৰ মুখৰ ওজন নাপাবিহি আকৌ ফেট তোলা নাই বিষ নাই আপোনালোকক কথা এটা কৈ দিওঁ ইয়াক কোলা মানে মানুহে চকৰি খেতি বা মাটি খেতিৰ লগত তুলনা কৰে ইয়াৰ মুখখন চাওক মুখখন দেখিছেনে মুখখন আৰু গা চাইজটো মুখখনতকৈ মানে গা চাইজতকৈ মুখখন সৰু হয় দেখিছে কিন্তু ফেটি সাপৰ কি হয় মুখখন আৰু গা চাইজটো সমান হয় তাকে ধৰিব পাৰে আৰু ইয়াৰ গাত দেখিছেনে বগা বগা ফুটফুট আছে বগা বগা বাকলি আছে দেখিছে এই বাকলিবোৰ থকা কাৰণে এইটো মুচুৱা গুম হয় যোনটো সাপৰ বাকলি নাই এনেকৈ বগা বগা সেইটো আপোনাৰ একদম ফেটি সাপ ফেটি সাপ আৰু ফেটি সাপৰ মুখখন গা চাইজৰ সমানে হয় ইয়াৰ মুখখন সৰু হয় দেখিছে আৰু এই সাপটো গছত বগোৱাত বহুত পাকৈত হয় ফেট নুঠে ইয়াৰ বিষ আছে নাই বিষ নাই ইয়াৰ বিষ নাই কেনেকে বিষ আছে নাই সেইটো গম পাই কৈ দে আকৌ বিষটো নহয় এইটো অবিষাক্ত সাপ আৰু আপোনাৰ কেনেকে ক'ব নাই কিন্তু অসমীয়া মানুহ তাক মিচিং মানুহ নহয় কিবা এটা ধৰিব পাৰি বুলি যে ছালটো চালে মানে যে কিবা এটা ধৰিব পাৰি বুলি যে নাই দাদা আৰু এই সাপটো গছত বগোৱাত বহুত পাকৈত হয় দেই বহুত পাকৈত হয় গছত বগোৱাত দৰকাৰ নাই কাৰণ এই সাপটোৱে মোকে 5বাৰ মান খুটি থৈছে কাৰণ মই আপোনালোকৰ সন্মুখত নিজে জি আছো এতিয়াও কেৱল কমাণ্ড দিবলৈ নাই আপোনালোকক মোৰ ঘৰত এইবিলাক ঠিক আছে লৈ যাওঁ ইয়াক ভালকৈ ৰিলিজ কৰি দিয়া অলপ মুগা ৰঙৰ আপোনাৰ মুগা ৰঙতো এতিয়া চকৰি ফেটিও আছে স্পেক্টেকেল কবলো আছে অকমান হেৰি গাটো হেলাই বৰণীয়া নেকি মুগা ৰঙৰ আপোনাৰ ফটো চটো আছে মই ফটো দেখালে আপুনি ক'ব পাৰিব এইটো ৰ'ব মই দেখাই আছো চব সাপে ভেকুলী চাবিটো লাগি আছে চাবি এটা লাগি আছে দেখোন ভাই কি সোমাই আছিল নেকি ফচ ফচ কয় নকয়
ফচ কৰে সব সাপে আপোনাৰ মাত মাতিব ফচ কৰে ন সব মানুহে যেনেকে মাত মাতিব সাপেও মাত মাতে এইটো আকৌ এতিয়া বেলেগত মেলি দিব চাম্পাচন মেলি দিব মই আজিকালি এইবোৰ মাৰিবলৈ বেয়া পাওঁ সেইটো কাৰণে নেমাৰো নহ'লে সেইদিনাখনি গুইজনী মই বহুত টানতহে মাৰিছোঁ তো ইয়াক এতিয়া ভালকৈ লৈ ল'লোঁ এতিয়া ৰিলিজ কৰি দিয়া যাব দাদা কিবা ক'বনে কিনো কম আৰু এতিয়া কথাটো হ'ল নিগনি চিগনি খাবলৈ চাগে সোমাইছিলে নিশ্চয় মই মাৰিবলৈ বেয়া পায় মানে আৰু এইবিলাক মই নেমাৰোৱে প্ৰায় ভাল কাম কৰিছে নামাৰে মই ফোন কৰিলোঁ আচলতে মই পোনাকণক ফোন কৰিছিলোঁ হয় পোনাকণে তোমাৰ কথা ক'লে ধৰি মেলি ভালকৈ জীয়াই থাকিব পৰাকৈ এৰি দিবগৈ আৰু ভাল জেগা অ'কে ধন্যবাদ জীয়াই থাকক বাকী জেগাটো দেখাই দিছোঁ জেগাটোতো গম পাইছে এনেকুৱা জেগাত সাপ আহিবই কাৰণ আপোনাৰ এইটো টাইমত আপুনি সন্ধিয়া সময়ত চাব ভেকুলী নিগনি এইবোৰ বাঁহ মানে নিগনি বাঁহ আছে দেখিছে তাত ধানৰ পতান পৰি আছে সেইকাৰণে নিজৰ যদি আপুনি মানে চাৰিওপশটো যদি পৰিৱেশটো যদি আমাৰ ভালকৈ ৰাখে তেতিয়া এনেও সাপ নোসোমাব তাৰ কাৰণে নিজে মানে আমাৰ চাৰিওপাশটো ভালকৈ ৰাখিব লাগে সেয়াই তো এতিয়া মজাকৈ এৰি দিম মজাকৈ ঠিক আছে দাদা ধন্যবাদ ঠিক আছে অ'কে এতিয়া মজাকৈ ইয়াক এৰি দিব আহিছোঁ একদম মজাকৈ ভাল জেগাত এৰি দিম ইয়াক এই সাপৰ বিষয়েনো কি ক'ম বহুতকেইটা ভিডিঅ' বনাইছোঁ ইয়াত বহুত ভিডিঅ' আছে মই তলৰ ডেছক্ৰিপশ্যনত ইয়াৰ গোটেই ভিডিঅ'কেইটা লিংক দি দিম আপোনালোকে ভালকৈ চাব আৰু সাপ নেমাৰক সাপ বচাওক যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰক আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাকী ধন্যবাদ তো মজাকৈ এৰি দিওঁ সাপটোৰ নাম ক'লোৱে সাপৰ বিষয়ে সকলোখিনি মই তলৰ ডেছক্ৰিপশ্যনত দি থৈ দিম চাই ল'ব তো এতিয়া এৰি দিছোঁ চাওক এইটোৱে হৈছে মুচুৱা গুম অ'কে গ'লগে বাই বাই Last night with my two bitches, London where it's always getting real. Something sexy about the way you keep it honey. They just seem to show me what